নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম টেকটক ইউটিউব চেনেললৈ মই আকিদা আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আজি ছটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে অল অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ মাজলৈ মই এনেকুৱা ভিডিঅ'সমূহ লৈ আহিম আৰু আপোনালোকে সকলোতকৈ আগত ভিডিঅ'সমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ। ৰাজস্থান ৰয়েলছ দলত স্থান হেৰুৱালে ৰিয়ান পৰাগে। প্ৰতিভাৱান অলৰাউণ্ডাৰগৰাকীয়ে চলিত বৰ্ষৰ IPLত 0.00,01,16 ৰানৰ দুৰ্বল প্ৰদৰ্শন দেখুৱাইছিল। ইউনাইটেড আৰব এমিৰেটছত চলি থকা কৰিডৰ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLত আছে অসমৰ একমাত্ৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। অসমৰ ৰিয়ান পৰাগে প্ৰথম 4খন খেলত আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছ বিৰুদ্ধে খেলত ৰাজস্থান ৰয়েলছ দলত স্থান হেৰুৱাইছে। প্ৰতিভাৱান অলৰাউণ্ডাৰগৰাকীয়ে চলিত বৰ্ষৰ IPLত 0.00,01,16 ৰানৰ দুৰ্বল প্ৰদৰ্শন দেখুৱাইছিল। সেয়ে পঞ্চমখন খেলত দলৰ মূল একাদশৰ পৰা ড্ৰপ হ'ল অসমৰ ৰিয়ান পৰাগ। উল্লেখযোগ্য যে 2019 চনৰ IPLৰ 7খন খেলত অংশ লৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল ৰিয়ানে। কিন্তু তাৰ বিপৰীতে চলিত IPLত এই পৰ্যন্ত উন্নত প্ৰদৰ্শন দেখুৱাব পৰা নাই। আশা কৰা হৈছে নেটত উন্নত প্ৰদৰ্শনেৰে পুনৰ ৰাজস্থান ৰয়েলছত দলৰ মূল একাদশত স্থান লাভ কৰিব। অহা 10 অক্টোবৰৰ পৰা অসম বন্ধ ঘোষণা কৰিছে। এই অসম বন্ধটো কোনে ঘোষণা কৰিছে তাৰ বিষয়ে মই আজি আপোনালোকক জনাম। 10 অক্টোবৰত 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান। 10 অক্টোবৰত অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীয়ে। 10 অক্টোবৰৰ পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীয়ে। কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে এই অসম বন্ধৰ আহ্বান জনাইছে। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় 75 লাখ কলিতা জনগোষ্ঠীয় লোক বসবাস কৰে আৰু এই কলিতা জনগোষ্ঠীয় লোকসকলৰ দুৰ্দশা চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে আগন্তুক বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে কলিতা জনগোষ্ঠীৰ সংগ্ৰাম সমিতিয়ে। আৰু 10 অক্টোবৰত জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। তো বন্ধু বান্ধৱীসকলে ইয়াত আপোনালোকে যিখন বেনাৰ দেখিব পাইছে ইয়াত লিখা হৈছে যে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত 10 অক্টোবৰ 2020 ইংৰাজী তাৰিখ শনিবাৰে ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক কৰ্মচাৰী চিকিৎসা সেৱা আঁচনি। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা সুখবৰ। অহা বছৰৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত চিকিৎসা সেৱা আঁচনি কাৰ্যকৰী কৰিব। সদৌ অসম কৰ্মচাৰী পৰিষদে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, সম্পাদক প্ৰধান মৃণাল দাস, মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাৰ নেতৃত্বত 22জনীয়া কৰ্ণধাৰ সমিতিৰ সৈতে আজি ৰাজ্য চৰকাৰৰ বিত্ত স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন বৈঠকত মিলিত হয়। সেই বৈঠকত ৰাজ্যিক কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক অহা 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত নতুন চিকিৎসা সেৱা আঁচনি প্ৰৱৰ্তনত চৰকাৰে সন্মতি প্ৰকাশ কৰে। পৰিষদৰ বিবৃতিটোত উল্লেখ কৰা অনুসৰি কৰ্মচাৰীসকলক নতুন চিকিৎসা সেৱা আঁচনিয়ে সামৰি ল'লেও পূৰ্বৰ চিকিৎসা ভাত্তা কৰ্মচাৰীসকলে লাভ কৰি থাকিব। নতুন পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে গ্ৰেচুইটি আৰু ৰাজ্য চৰকাৰৰ অংশ 14% শীঘ্ৰে কাৰ্যকৰী কৰাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে কেন্দ্ৰীয় চৰকাৰে মৰ্গীয়া বানজ সম্পূৰ্ণ বন্ধ কৰিছে যদিও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে পৰ্যায়ক্ৰমে মৰ্গীয়া বানজ যথাসম্ভৱ শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী ডক্টৰ শৰ্মাই পৰিষদৰ নেতৃবৃন্দক সদৰি কৰে। একেদৰে পূৰ্বে কিছু সংখ্যক কৰ্মচাৰীয়ে লাভ কৰি অহা ফিক্সড-টিৰ ক্ষেত্ৰতো মন্ত্ৰী ডক্টৰ শৰ্মাই সন্মতিসূচক ইংগিত দিয়ে। আনহাতে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি, আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি আৰু শিক্ষকৰ বিভিন্ন সমস্যা সন্দৰ্ভত শীঘ্ৰে পৰিষদৰ লগত আলোচনাত মিলিত হোৱাৰ কথাও মন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। স্বাস্থ্যসেৱা সঞ্চালকালয়ত নাৰ্ছৰ 540টা চাকৰি। আবেদন দাখিলৰ অন্তিম তাৰিখ 17 অক্টোবৰ। এবছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 14,000 পৰা 30,500 টকা সহ 6,080 টকাৰ গ্ৰেড পে লাভ কৰিব। বয়স 1 জানুৱাৰী 2020লৈ। 18 পৰা 40 বছৰ বয়সৰ ঊৰ্ধ্বসীমা সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা, অভিজ্ঞতা, বয়স শ্ৰেণীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ
ৱেবছাইট www.dhs.assam.gov.in ভিজিট কৰিব পাৰে। অনলাইন যোগে আবেদন দাখিলৰ অন্তিম তাৰিখ 17 অক্টোবৰ 2020। পূজা উৎসৱস্থলীত থাৰ্মেল স্ক্ৰিনিং সামাজিক দূৰত্ব বাধ্যতামূলক। দেশজুৰি আৰম্ভ হ'বলগীয়া দুৰ্গা পূজা উৎসৱসমূহ COVID-19 সংক্ৰমণ প্ৰতিৰোধী ব্যৱস্থাৰে উদযাপন কৰাৰ ক্ষেত্ৰত SP জাৰি কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনলক 5.0 অনুসৰি উৎসৱ পালনত শিথিলতাৰে নিৰ্দেশনা জাৰি কৰাৰ পিছত কালি স্বাস্থ্য মন্ত্ৰালয়ে স্বাস্থ্য বিধিসন্মত নিৰ্দেশনাসহ SP জাৰি কৰিলে। SP অনুসৰি উৎসৱ উদযাপন কৰা স্থানৰ সীমা নিৰ্ধাৰণ অথবা চৌহদ নিৰ্ধাৰণ কৰি এই চৌহদত থাৰ্মেল স্ক্ৰিনিং সামাজিক দূৰত্ব চেনিটাইজেশ্যন আদি বাধ্যতামূলক কৰা হৈছে। এই ক্ষেত্ৰত উদযাপন সমিতিৰ লগত জড়িত স্বেচ্ছাসেৱীসকলে থাৰ্মেল স্ক্ৰিনিং সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব। উৎসৱসমূহ বিশেষকৈ ধৰ্মীয় প্ৰাৰ্থনা, বাণিজ্য মেলা, সমদল প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী, শোভাযাত্ৰা আদিত বৃহৎ সংখ্যক লোকৰ সমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে COVID-19 সংক্ৰমণ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত উদযাপন সমিতি অধিক সজাগ আৰু সচেতন হ'বলৈ পৰামৰ্শ আগবঢ়াইছে। উৎসৱ এদিন কিংবা সপ্তাহ বা তাতকৈ অধিক দিন চলি থাকিলে COVID-19 প্ৰটকলৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব বুলিও SPত উল্লেখ কৰা হৈছে। কৰোনা ভাইৰাছ কণ্টেইনমেণ্ট জোনৰ বাহিৰত উৎসৱ উদযাপন হ'লেও এই ক্ষেত্ৰত 65 বছৰৰ ঊৰ্ধ্বৰ ৰুগ্ন লোক, গৰ্ভৱতী মহিলা আৰু 10 অনুৰ্ধ্বৰ শিশুক ঘৰতে থকাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। সামাজিক দূৰত্ব আৰু সঘনাই চেনিটাইজেশ্যন কৰি উৎসৱসমূহত ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উদযাপন সমিতিয়ে প্ৰাধান্য দিব লাগিব। শোভাযাত্ৰা কিংবা বিসৰ্জন সমদলত নিৰ্ধাৰিত সীমাৰ বাহিৰত জনতাৰ সমাগম উচিত নহয় বুলি উল্লেখ কৰি এই সময়ছোৱাত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব। উৎসৱস্থলীত সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰীক্ষণ কৰাৰ বাবে CCTV ব্যৱস্থা কৰিব লাগিব। সকলো উৎসৱস্থলীতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ ব্যৱস্থা থাকিব লাগিব। উৎসৱস্থলীত পৰ্যাপ্ত প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধা থাকিব লাগিব। বাণিজ্য মেলা, মঞ্চত শিল্প প্ৰদৰ্শনীকে ধৰি বিভিন্ন অনুষ্ঠানত টিকট ক্ৰেতাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে পাৰ্যমানে ডিজিটেল লেনদেনক প্ৰাধান্য দিবলৈ SPত উল্লেখ কৰা হৈছে। COVID-19 উপসংগীহীন লোককে উৎসৱস্থলীত প্ৰৱেশৰ অনুমতি দিব লাগিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি উৎসৱস্থলীত দৰ্শনাৰ্থীৰ সংখ্যা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। ইপিনে চিনেমা গৃহৰ বাবেও SPত জাৰি কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। SOPত অনুসৰি চিনেমা গৃহত 50% দৰ্শক থাকিব লাগিব, অৰ্থাৎ এখন আসন বাদ দি আন এখনত দৰ্শক বহিব লাগিব। দুখন দৰ্শকৰ মাজৰ আসনখন চিহ্ন দি বহাৰ পৰা বিৰত কৰি ৰাখিব লাগিব। প্ৰৱেশদ্বাৰত থাৰ্মেল স্ক্ৰিনিং বাধ্যতামূলক। ডিজিটেল লেনদেনক প্ৰাধান্য দিব লাগিব। জিৰণিৰ সময়ত দৰ্শকৰ চাল-চলন বন্ধৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। দেশত 15 অক্টোবৰৰ পৰা খুলিব স্কুল, বিস্তাৰিত গাইডলাইন প্ৰকাশ কৰিলে শিক্ষা মন্ত্ৰালয়ে। স্কুল কলেজ খোলাৰ পূৰ্বে সম্পূৰ্ণ জীৱাণুমুক্ত কৰাটো প্ৰয়োজন। স্কুল কলেজৰ ক্লাছৰুম, আচবাব পত্ৰৰ পৰা আৰম্ভ কৰি স্কুল কেম্পাছৰ প্ৰতি চুককোণ, কেণ্টিনৰ পৰা আৰম্ভ কৰি পানীৰ টেংকিলৈকে পৰিষ্কাৰ কৰি জীৱাণুমুক্ত কৰিব লাগিব। ইয়াৰ কাৰণে প্ৰতিখন স্কুলে টাস্ক ফৰ্চ গঠন কৰিব। এই টাস্ক ফৰ্চ সকলো ইমাৰ্জেঞ্চি কেয়াৰৰ দায়িত্বত থাকিব। শিক্ষাৰ্থীসকলৰ স্কুল অহা যোৱা কৰাৰ ক্ষেত্ৰত যি বাছ বা পুল কাৰসমূহ দায়িত্বত থাকিব সেইসমূহ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগিব। কৰোনা সংক্ৰমণৰ কাৰণে মাৰ্চৰ পৰা বন্ধ হৈ আছে স্কুল। আনলক 5ত স্কুল খোলাৰ সন্মতি দিছে কেন্দ্ৰীয় মন্ত্ৰালয়ে। নতুন গাইডলাইন অনুসৰি 15 অক্টোবৰৰ পৰা ধাপে ধাপে স্কুল কলেজসহ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান খুলিব। স্কুল খোলাৰ ক্ষেত্ৰত সকলো চূড়ান্ত সিদ্ধান্ত ৰাজ্যৰ হাতত দিয়া হৈছে। এইবাৰ স্কুল কেনেকৈ চলিব সেই সন্দৰ্ভত চাপ কৰিছে কেন্দ্ৰই। স্কুল খোলাৰ পিছত কৰোনাৰ কাৰণে মিড ডে মিল তৈয়াৰ আৰু বিতৰণৰ ক্ষেত্ৰতো অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ কথা কোৱা হৈছে তথা এই ক্ষেত্ৰত বিশেষ কিছু নীতি নিৰ্দেশ চপত দিয়া হৈছে। স্কুল কলেজ খোলাৰ পিছত ক্লাছ আৰম্ভ হ'লে সহশিক্ষক শিক্ষয়িত্ৰীসকলেও ছ'চিয়েল ডিষ্টেন্সিং মানি চলিব লাগিব। স্কুলত শিক্ষাদান কৰা শিক্ষকসকলে সকলো সময়তে মাস্ক পিন্ধি থকা বাধ্যতামূলক। কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে স্কুল কলেজসহ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান খোলাৰ অনুমতি দিলেও গাইডলাইনত স্পষ্টকৈ কোৱা হৈছে স্কুল বা কলেজ খোলাৰ পূৰ্বে
সংশ্লিষ্ট মেনেজমেণ্টৰ সৈতে পৰিস্থিতিৰ সকলো ফালৰ পৰা বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব। অভিভাৱকৰ লিখিত অনুমতি নাথাকিলে কোনো স্কুলে ক্লাছ আৰম্ভ কৰিব নোৱাৰে। স্কুল কলেজসহ সকলো শিক্ষা প্ৰতিষ্ঠান খোলাৰ অনুমতি দিলেও গাইডলাইন অনুযায়ী অনলাইন বা ডিষ্টেন্স লাৰ্ণিংকে প্ৰথম গুৰুত্ব দিয়া হ'ব। শিক্ষা প্ৰতিষ্ঠান খোলাৰ পিছত কোনো শিক্ষাৰ্থীয়ে যদি ক্লাছৰ সলনি অনলাইন ক্লাছ কৰাৰ মন কৰে সেয়া সুবিধা দিব লাগিব। উল্লেখ্য যে অসমৰ ক্ষেত্ৰত ক্লাছসমূহ 1 নৱেম্বৰৰ পৰাহে খোলাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গ'ল্ড প্ৰাইচ টুডে হুৰাহুৰে কমিছে সোণৰ দাম, ৰূপো হ'ল 2500 টকা সস্তা। ঘৰুৱা বজাৰত এতিয়া হ্ৰাস পাইছে সোণৰ দাম, আনকি ৰূপৰ দামো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ঘৰুৱা বজাৰত এতিয়া হ্ৰাস পাইছে সোণৰ দাম। বিশেষজ্ঞই কোৱা মতে প্ৰতি 10 গ্ৰাম সোণৰ দাম হ্ৰাস পাই 50,000 তললৈ আহিব। সেইদৰে প্ৰতি কেজি ৰূপতো 2500 টকা পৰ্যন্ত হ্ৰাস পাইছে। আমেৰিকাৰ বিশেষ পেকেজ স্থগিত কৰাৰ পিছত ভাৰতত সোণৰ দাম দ্বিতীয় দিনৰ বাবেও হ্ৰাস পায়। বুধবাৰে সোণৰ দামত 0.9% হ্ৰাস পাই প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 50,088 টকা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স্বাস্থ্যৰ ওপৰত বিনিয়োগকৰ্তাসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম প্ৰতি আউন্সত $1900 স্থিৰ আছিল। বিগত কিছু সময় ধৰি সোণৰ মূল্যৰ ওপৰত ডলাৰ শক্তিশালী হোৱাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। বুধবাৰে মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ প্ৰস্তাৱিত মূল্য 0.9% হ্ৰাস পাই প্ৰতি 10 গ্ৰামত 50,088 টকা দেখা গৈছিল। আনহাতে ৰূপৰ প্ৰস্তাৱিত মূল্য 0.88% হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত 70,605 আছিল।